কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ বহুত দিনৰ মূৰত আহিছোঁ ভিডিঅ' লৈ পেলাই, শ্বৰ্ট ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। আৰু এইফালে চাওক, মই একদম ধুনীয়াকৈ আমাৰ ঘৰত মানে বহুত ডাঙৰ বেলগছজোপা আছে, এজোপা চাওক। আৰু মই এইজোপা এইটো কাৰণেই দেখাইছোঁ, আজি যিহেতু মহাশিৱৰাত্ৰি আৰু মন্দিৰলৈ বুলি ওলাইছোঁ, তাকে বেলপাত ছিঙিব লৈছোঁ। আৰু এয়া ছিঙিছোঁ, মানে বেলপাত লৈ যাওঁ বুলি ভাবিছোঁ মন্দিৰত। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু সেইবাবে ভাবিলোঁ আজি শ্বৰ্ট ভিডিঅ' এটাকে বনাই দিওঁ। আৰু পাত ছিঙি লৈছোঁ, মোৰ লগতে আৰু বা এজনীৰ কাৰণেও লৈ লৈছোঁ আৰু বেলপাত। আৰু সেয়াই ছিঙি আছোঁ, তলত গোটেই কাৰেণ্ট আছে, একদম চেণ্ডেল নিপিন্ধিলে একদম ফুটি এদাই হৈ যাব ভৰি। আৰু এয়া পাত ছিঙি আছোঁ লাহে 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 লাহে, কাৰণ স্পীড ছিঙিলেতো কাৰেণ্টে ফুটি দিব ন, তো সেইকাৰণে। আৰু আজি মই ব্ৰত ৰাখিছোঁ, আজি গোটেই দিনটোৰ পৰা ৰাতিটোলৈকে আজি ভাত পানী একো নাখাওঁ আৰু আজি ভোকতে থাকিম। আৰু চক একদম পূৰা কি যে হ'ব, একদম বাচি বাচি ছিঙিছোঁ, একদম মানে ফটা চটাবোৰ দিবলৈ মন নাই, তো সেইকাৰণে ভালকৈ মানে ভাল পাতবিলাক লৈছোঁ। আৰু সেয়া বেলপাতখিনি ধুনীয়াকৈ ধুই লৈছোঁ। আৰু সেয়া হৈছে গাখীৰ মন্দিৰত ঢালিবলৈ কাৰণে। আৰু এইফালে হৈছে আমাৰ গেটখন, মানে শিৱৰাত্ৰি পাতিছে, লগত ভাওনাও পাতিব কাইলৈ। আৰু সকলোৱে আহিব আমাৰ ইয়াত ভাওনা চাবলৈ। আৰু এয়া তামোল পাণ চাকি তেল ধূপ চব লৈ লৈছোঁ ধুনীয়াকৈ। ক'লোঁ মই বোলো ভিডিঅ'টো মোকো দেখাই দে অলপ, তাই মোক সেই দেখাই দিছে। আৰু তো মই কৈছোঁ হ'ব হ'ব, ইমানকৈ কৰিব নালাগে। তাৰপিছতে আৰু এইটো হৈছে আমাৰ মন্দিৰলৈ যোৱা ৰাস্তাটো, এইফালে পূৰা চাফা কৰি থৈছে, এইফালে লাইটিং লগাব চাগে। আৰু পাই গ'লোহি মই আহি পিনে মন্দিৰ ইমান সোনকালে চক। আৰু সকলোৱে চাকি জ্বলাই থৈছে, ধূপ ধূনা চাকি চবেই জ্বলাই থৈছে, আৰু ময়ো জ্বলাই ল'লোঁ ধুনীয়াকৈ। জ্বলোৱাডোখৰ নেদেখালোঁ আৰু এতিয়ানো কোনে ধৰি দিব। আৰু ইয়াত বহি লৈছোঁ ধুনীয়াকৈ প্ৰসাদ খাবলৈ মন্দিৰৰ ভিতৰত। আৰু এতিয়া দিনতে ইমান মানুহ নাই হোৱা, আৰু ৰাতিপুৱা আহি গ'ল, মানে আহি আছে আৰু মানুহ আহি আছে গৈ আছে, ইমান নাই হোৱা, কিন্তু ৰাতিকৈ হ'ব। আৰু ৰাতিকৈ আহিম মই ইয়ালৈ আৰু আপোনালোক সকলোকে দেখাম মই। আৰু এয়া চক প্ৰসাদ দিলে ধুনীয়াকৈ, আমি সকলোৱে বহি ল'লোঁ, আমি গোটেইকেইজনী বহি লৈছোঁ। একদম এহেঁতি পূৰা চাহ খাই আছে, মোৰ চাহ খোৱা অভ্যাসটো নাই মানে ৰাতিপুৱাতো, সেইকাৰণে মই নাই খোৱা। আৰু মই খাইছোঁ প্ৰসাদ, কাৰণ মই গোটেই দিনটো ভোকত থাকিব লাগিব, সেইকাৰণে মই প্ৰসাদকে খাইছোঁ। আৰু আপোনালোক সকলোৱে আহিব, আৰু এইডোখৰ দিৰৈ হাবি বুলি কয়, ভাওনা চাবলৈ আহিব। আজি শিৱৰাত্ৰিও আছে আৰু কাইলৈ ভাওনা আছে, কি মজা ন। আৰু চাকি তাকি জ্বলাই মেলি ধুনীয়াকৈ আহি আছোঁ আমি, ইহঁতি পূৰা ফটো মাৰিলে। আৰু বাজনী আৰু ভাগিনীয়েক, বাজনী আকৌ ভাগিনীয়েক হয়, লগত আহি থকাজনী। তাৰপিছতে সিহঁতি পূৰা ফটো চটো মাৰিলে আৰু দুইজনীয়ে। আৰু মই আহি আছোঁ আৰু ভিডিঅ' কৰি কৰি। আৰু এইফালে এজনী হাই বুলি কৈ দে বুলি কৈছোঁ, তাই হাই কৈছে। আৰু এইফালে গৈ আছোঁ পূৰা বুট চুবাই একদম ধুনীয়াকৈ ফুট চুট লৈ মেলি একদম ঘৰৰ ৰাস্তা আহি পাই গ'লোহি। ৰ'দটো বহুত ছাৰ হৈছে, সেয়া। আৰু তাৰপাছত তেতিয়ালৈ হ'ব আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব